কিছুমান ঠাই অকল ঠাই নহয়, কিছুমান ঠাইত কোনোবাই অপেক্ষাও কৰে। আৰু যদি ভুল প্ৰশ্ন সোধা হয় তেতিয়াহ'লে এই প্ৰশ্নৰ উত্তৰ তোমাৰ ঘৰলৈও যাব পাৰে। এই কাহিনীটো হৈছে বিহাৰত বাস কৰা অমনৰ। অমন এজন শান্ত, সহজ সৰল, ভাল ল'ৰা আছিল। প্ৰতিদিনে কোচিঙৰ পৰা চিধাই ঘৰলৈ উভতিছিল। সেইদিনা সন্ধিয়া 7:30 বজাত সি বাছ ষ্টপত ৰৈ আছিল। বৰষুণ নাছিল, পথ নীৰৱ, আৰু এটি মাত্ৰ ষ্ট্ৰীট লাইট যিটো টিমটিমাই জ্বলি আছিল। বেঞ্চখনত এগৰাকী মহিলা মুখ তলল কৰি কান্ধ কোপাই কোপাই কান্দি আছিল। অমন ৰৈ গ'ল। মনে গ'লে সুধি লোৱা মানৱতাৰ খাতিৰত অমনে সুধিলে, আণ্টি, কিবা আপোনাক সহায় লাগিব নেকি? মহিলাগৰাকীৰ কান্দন হঠাতে বন্ধ হৈ গ'ল। ঠাইখিনিত গভীৰ বতাহে আৱৰি ধৰিলে। লাহে লাহে তিৰোতাগৰাকীয়ে মূৰ উঠালে। তিৰোতাগৰাকীৰ চকুৰ ঠাইত দুটি কলা কলা গাঁত, আৰু অসাধাৰণভাৱে মহিলাগৰাকীৰ হাতখন কঁপি আছিল, যেন কিবা খাই আছিল। তেন্তে এটি শব্দ শুনিবলৈ পালে, অতি গভীৰ আৰু ভয়ানক। মহিলাগৰাকীয়ে উত্তৰ দিলে, তুমি মোৰ বাছখন দেখিছা নেকি? অমন কঁপি কঁপি তিৰোতাগৰাকীয়ে উত্তৰ দিলে, নাই আণ্টি, এতিয়াতো কোনো বাছ অহা নাই। মহিলাগৰাকী লাহে লাহে থিয় হ'ল, কিন্তু মহিলাগৰাকীৰ ভৰি দুখন মাটিত যেন স্পৰ্শ হোৱা নাছিল। মহিলাগৰাকী আগবাঢ়িব ধৰিলে, আৰু লাইট টিমটিমাব ধৰিলে। আখৰি চাবাৰী মোৰ বাছখন। খন্তেক সময় একেবাৰে শান্ত। ইয়াৰ পিছত তিৰোতাগৰাকীয়ে ক'লে, আৰু সেইদিনাখনেই মোৰ মৃত্যু হৈছিল। হঠাতে বাছ ষ্টপৰ লাইট বন্ধ হৈ গ'ল। গোটেই বাছ ষ্টপ আন্ধাৰ হৈ পৰিল, আৰু অমনে কোনোবাই হহা অনুভৱ কৰিলে। অমন উভতি নাচালে আৰু তাৰ পৰা পলাই গ'ল। ৰাতি প্ৰায় 3 বজাত বাছৰ হৰণৰ শব্দত অমন সাৰ পালে। অমনৰ গোটেই ৰুমটো বহুত ঠাণ্ডা হৈ পৰিছিল, আৰু অমনে দেখিলে সন্মুখত সেইগৰাকী তিৰোতা থিয় হৈ আছে। তিৰোতাগৰাকীৰ হাতত সেই পুৰণ বাছ টিকটটি, আৰু তাত লিখা আছে, অমন। মহিলাগৰাকীয়ে ক'লে, এইবাৰ তোমাৰ ভাল। মহিলাগৰাকীৰ মুখখন অতি ভয়ানক হৈ পৰিছিল। ডিঙিটো ভাঙি গৈছিল, পুতলাৰ নিচিনা গোটেই ডিঙিটো খুৰিছিল। আখৰি চাবাৰী। অমন চিঞৰিলে, অমনৰ মাক দেউতাক অমনৰ ৰুমলৈ আহিল। ৰুম পৰিষ্কাৰ আছিল। সেই তিৰোতাগৰাকী তাত উপস্থিত নাছিল, কিন্তু অমনৰ হাতত সেই বাছ টিকটটি এতিয়াও আছিল। এতিয়া অমন কেতিয়াও সেই ৰাস্তাটোৰে অহা যোৱা নকৰে, আৰু সেই বাছ ষ্টপটিত এতিয়া কোনো বাছ কাৰোলৈকে অপেক্ষা নকৰে।
এতিয়া বাস্তৱটিত মাথো চান্নতা